কি খবৰ আপোনালোকৰ? আমি আপোনালোকৰ ওচৰত নতুন এটা ভিডিঅ' লৈ আৰু এতিয়া আমি কাম কৰিলো, অলপ কাম কৰি এতিয়া শুই আছো। কাৰণ আমাৰ ঘৰত এতিয়া ঠিক বানপানীৰ দৰে হৈছে। কাৰণ আমাৰ ঘৰত যেহেতু এতিয়া বহুত মিস্ত্ৰী আহিছে, কালাৰৰ কাম কৰি আছে। কিটচেনৰ গোটেইবোৰ বস্তু আমি বেডৰুমত আনিবলগীয়া হৈছে আৰু ঘৰৰ একেবাৰে অৱস্থা নাইকিয়া হৈছে, যেন বানপানী আৰু আমাৰ বলকচোন দেখুৱাও কেনেকুৱা হৈছে আমাৰ ঘৰটো চাব। আছে ফলটছ নাই আৰু দেখিছে এয়া আমাৰ ঘৰৰ প্ৰায় পুটিঙৰ কামখিনি হৈ গ'ল আৰু বাকী কালাৰৰ কামখিনি এতিয়ালৈকে বাকী আছে। আৰু ইফালে কাম হৈ আছে, হ'লেও সেইটো ৰুমত দেখুৱাওঁ। এইফালেও হৈ গ'ল পুটিঙৰ কাম। আৰু সেইফালে কৰি আছে। আৰু এইফালে চাহৰ বাবে নাস্তা ঠিক কৰিছোঁ আমি। ইয়াতে লুচি বনাইছোঁ আৰু এইফালে ভাজি। কাৰণ ৰাতিপুৱাৰ যিখিনি নাস্তা আমি পাকঘৰতে কৰিছোঁ, বাকীখিনি আমি বেডৰুমত কৰিবলগীয়া হৈছে। কাৰণ বাকী ৰঙৰ কাৰণে ঠাইখিনি খালী কৰি দিবলৈ কৈছে বাবে আমি ইয়াতে চাহখিনি অকল বনালোঁ আৰু বাকীখিনি আমি এতিয়া বেডৰুমতে বনাম। এয়া মা সকলোৰে বাবে খোৱা ৰেডি কৰিলে, এতিয়া খাবলৈ দিব। আৰু এতিয়া দুপৰীয়াৰ কাৰণে মই পাচলিখিনি কাটিছোঁ আৰু মায়ে এইফালে ভাত বনাই আছে। একদম বানপানীত যেনেকুৱা অৱস্থা হয় ঠিক তেনেকুৱা অৱস্থা হৈছে। আৰু আমাৰ বস্তুবোৰৰ কোনো চিজিল নাই, আৰু য'ত যেনেকৈ থৈছে বস্তুবোৰ তেনেকৈ আৰু কামখিনি অকল হ'ব লাগে। এইফালে মা দালি উঠাই দিছে কেৰাহীত, উপায় নাই আৰু তলতে বহিছে আৰু গেছটো তলতে থ'বলগীয়া হৈছে। বাকী আৰু এয়া দেখিছে আপোনালোকে বস্তুবোৰ একদম অচিজিল হৈ আছে, য'ত ত'ত থৈ দিবলগীয়া হৈছে। উপায় নাই আৰু কৰি আছে আৰু এনেকৈ কামবোৰ।
আৰু ফ্ৰেণ্ডছ, আমাৰ ঘৰত আৰু আজি বাকী বেলেগ পৰিৱেশ দেখুৱাব পৰা পৰিৱেশটো নাই, কাৰণ সকলোৱে ৰঙৰ লগতে ব্যস্ত হৈ আছে। গতিকে আৰু আজি মই ইয়াতে ভিডিঅ'টো সামৰিম। গতিকে আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। তেতিয়ালৈ বাই বাই এণ্ড টেক কেয়াৰ।